নমস্কাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত মই HSLC পৰীক্ষাৰ অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদৰ চতুৰ্থ খণ্ডটি লৈ আহিছো। গতিকে আপোনালোকে ভিডিঅ'টো চাব। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেন্ট কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 2004 চনৰ HSLC পৰীক্ষাত আহিছিলে প্ৰথম বাক্য আমাৰ গাঁওখন এটা পিছপৰা অঞ্চলত। এই বাক্যটো চাব গ'লে ইয়াত এইটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য। ইয়াতে সাবজেক্ট হ'ব আমাৰ গাঁওখন আৰু ইয়াতে যেহেতু ভাৰ্বটো নাই গতিকে ভাৰ্বটো আমি নিজে দিব লাগিব, অৰ্থাৎ ভাৰ্বটো ইয়াতে উজ্জ হৈ আছে। যেহেতু ভাৰ্ব নোহোৱাকৈ বাক্য এটা নহয়, এইটো ভাৰ্বটো আমি নিজে দি ল'ব লাগিব। গতিকে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ইয়াতে বি ভাৰ্বৰ এম ইজ আৰু ভিতৰত যিকোনো এটা হ'ব। যেহেতু আমাৰ ভিলেজ আছে গতিকে ইয়াতে নিশ্চয় ইজ হ'ব। গতিকে বাক্যটো হ'ব আমাৰ ভিলেজ ইজ situated in a backward area. প্ৰতি বছৰে ইয়াত বানপানী হয়। এইটো বাক্য ইনডেফিনিট টেন্সৰ হয়। ইয়াতে চাব গ'লে সাবজেক্ট হ'ব বানপানী ফ্লাড আৰু ভাৰ্ব হ'ব অৰ্থাৎ বানপানী হয় অকাৰ্ছ। ফ্লাড অকাৰ্ছ ইয়াৰ এভৰি ইয়াৰ, প্ৰতি বছৰে ইয়াত বানপানী হয়। গাঁৱৰ সৰহভাগ মানুহ খেতিয়ক আৰু বৰ দুখীয়া। ইয়াতে সাবজেক্ট চাব লাগিলে গাঁৱৰ সৰহভাগ মানুহ আৰু ভাৰ্বটো ইয়াতে ভাৰ্বটো নাই, অৰ্থাৎ উজ্জ হৈ আছে ভাৰ্বটো। আমি ভাৰ্ব এটা নিজে দিব লাগিব, অৰ্থাৎ টু বি ভাৰ্ব ইয়াতে ব্যৱহাৰ কৰা হ'ব। যিহেতু ইয়াতে গাঁৱৰ সৰহভাগ মানুহ অৰ্থাৎ এইটো বহু বচনত আছে সাবজেক্টটো আমাৰ, গতিকে ইয়াতে আৰ ব্যৱহাৰ কৰিব লাগিব। টু বি ভাৰ্বৰ ফৰ্ম আৰ ব্যৱহাৰ কৰিব লাগিব। আৰ ফাৰ্মাৰ্ছ আৰু বৰ দুখীয়া মানে এণ্ড ভেৰি প'ৰ। প্ৰতি বছৰে বানপানীয়ে তেওঁলোকৰ প্ৰচুৰ ক্ষতি কৰে। এই বাক্যটোত সাবজেক্ট আছে বানপানী অৰ্থাৎ দ্য ফ্লাড ক্ষতি কৰে। ইয়াত ভাৰ্ব হ'ব কৰে টু। যিহেতু ফ্লাডটো থাৰ্ড পাৰ্চন গতিকে ইয়াতে দুৰ লগত ইয়েছ যোগ কৰা হৈছে। দ্য ফ্লাড ডাজ গ্ৰেট লছ টু দেম। ইয়াতে এভৰি ইয়াৰ অৰ্থাৎ প্ৰতি বছৰেটো আগত দিয়া হৈছে, এইটো পিছত দিলেও কথা নাই, আগত দিলেও একো নাই, দি দিলেও হয়। আমাৰ গাঁৱত শিক্ষিত মানুহৰ সংখ্যাও অতি কম। এই বাক্যটোত ছাবজেক্টত হ'ব শিক্ষিত মানুহ, গতিকে ইয়াতে আছে শিক্ষিত মানুহৰ সংখ্যা অৰ্থাৎ দ্য নাম্বাৰ অফ এডুকেটেড পিপল টু। ইয়াতে যিহেতু সংখ্যাও বুলি কোৱা হৈছে, সংখ্যাটোত জোৰ কৰা হৈছে, ইয়াতে এমফাচাইজ দিছোঁ সংখ্যাটোত, গতিকে ইয়াতে ও আছে যিহেতু ও সলনি ইয়াতে আমি ব্যৱহাৰ কৰিম টু। দ্য নাম্বাৰ অফ এডুকেটেড পিপল টু। ভাৰ্ব চাবলৈ গ'লে ইয়াতে ভাৰ্ব দিয়া নাই, অৰ্থাৎ ভাৰ্বটো উজ্জ হৈ আছে, আমি ভাৰ্ব দিব লাগিব। যিহেতু এইটো প্ৰেজেন্ট টেন্সৰ হয় গতিকে ইয়াতে ইজ ব্যৱহাৰ কৰা হ'ব। ভেৰি স্মল ইন আৱাৰ ভিলেজ অৰ্থাৎ শিক্ষিত মানুহৰ সংখ্যা অতি কম। ভেৰি স্মল অতি কম। ইয়াত এখন প্ৰাথমিক বিদ্যালয় আছে। ইয়াতে সাবজেক্ট হ'ব ইয়াত অৰ্থাৎ হিয়াৰ। ভাৰ্ব আছে ইজ অনলি ওৱান প্ৰাইমেৰী স্কুল। ইয়াত এখন প্ৰাথমিক বিদ্যালয়। মই আৰু মোৰ ভনীজনীও তাতে পঢ়িছিলোঁ। এই বাক্যটোত দুটা সাবজেক্ট আছে, মই আৰু মোৰ ভনীজনী। মি এণ্ড মাই চিষ্টাৰ। ইয়াতে ভনীজনী ও ব্যৱহাৰ কৰা হৈছে, ভনীজনীও জোৰ দিয়া হৈছে ভনীজনী, গতিকে ইয়াতে ওৰ সলনি টু ব্যৱহাৰ কৰা হৈছে। মি এণ্ড মাই চিষ্টাৰ টু ৰিড ডিয়াৰ। ইয়াৰ ভাৰ্ব হৈছে ৰিড। ইয়াৰ পিছৰ বাক্যটো এতিয়া আমি এখন উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছোঁ। এইটো বাক্য প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ হয় কাৰণ ইয়াতে পঢ়ি আছোঁ অৰ্থাৎ কামটো চলি আছে। এই টেন্সৰ বাক্য গঠনৰ যিটো ফৰ্মুলা সেইটো হৈছে সাবজেক্ট প্লাছ বি ভাৰ্ব প্লাছ মেইন ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট। গতিকে সেই অনুসৰি ইয়াতে সাবজেক্ট হ'ব আমি উই আৰু ভাৰ্ব হ'ব পঢ়ি আছোঁ। গতিকে আমি ফৰ্মেশ্যন মতে গ'লে উই আৰ ৰিডিং ইন এ হাই স্কুল। যিহেতু ইয়াতে সময় উল্লেখ কৰা হৈছে এতিয়া বুলি, গতিকে এতিয়াতো অৰ্থাৎ নাও আমি বাক্যটোৰ আৰম্ভণিতে উল্লেখ কৰিব পাৰোঁ বা তাৰ পিছতো উল্লেখ কৰিব পাৰোঁ। আমি স্কুললৈ যাবলৈ বহুতো খোজ কাঢ়িব লাগে। উই হেভ টু ৱাক এ লং ডিষ্টেঞ্চ টু গ' টু স্কুল। এই বাক্যটোৰ সাবজেক্ট হৈছে উই
তাৰ পাছত ব্যৱহাৰ কৰা হৈছে have to নিশ্চয়তা বা প্ৰয়োজনীয়তা বুজাবলৈ ব্যৱহাৰ কৰা হয়। ঠিক তেনেকৈ এই বাক্যটোত কোৱা হৈছে যে খোজ কাঢ়িব লাগে, অৰ্থাৎ স্কুললৈ যাবলৈ বহুতো খোজকাঢ়ি যাব লগা হয়, গতিকে খোজ কঢ়াটো বিশেষ প্ৰয়োজন, গতিকে ইয়াতে have to ব্যৱহাৰ কৰা হৈছে, যিয়ে প্ৰয়োজন বুজায় বা নিশ্চয়তা। We have to walk a long distance to go to school. মই এজন ভাৰতীয় নাগৰিক। এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য। ইয়াতে ছাবজেক্ট হ'ব মই, ভাৰ্বটো উজ্জ আছে, ইয়াতে ভাৰ্ব হ'ব টু বি ভাৰ্বৰ ফৰ্ম এটা বহিব, আই লগত যিহেতু টু বি ভাৰ্বৰ এম হয়, গতিকে আই এম এন ইণ্ডিয়ান চিটিজেন। ভাৰতবৰ্ষ এখন বিশাল দেশ। এইটো গোটেই সাধাৰণ বাক্য প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ। ইণ্ডিয়া ইজ এ ফাৰ্ষ্ট কাণ্ট্ৰি, ইয়াতেও ভাৰ্বটো উজ্জ হৈ আছে, গতিকে টু বি ভাৰ্বৰ ইজ ফৰ্ম ইয়াতে ব্যৱহাৰ কৰা হ'ব। অসম ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য। এছাম ইজ এ স্মল ষ্টেট অফ ইণ্ডিয়া। ই ভাৰতৰ পূব দিশত অৱস্থিত। ইট ইজ চিটুৱেটেড ইন দ্য নৰ্থ ইষ্টাৰ্ণ ছাইড অফ ইণ্ডিয়া। মোৰ অসমত জন্ম হৈছিল। এই বাক্যটো ডাইৰেক্টলি কোৱা হোৱা নাই, গতিকে জন্ম হৈছিল অৰ্থাৎ পাষ্ট টেন্সত আছে, গতিকে আই ৱাজ বৰ্ণ ইন এছাম। বৰ্তমান মোৰ বাসস্থান গুৱাহাটীত। এইটো একেবাৰে সাধাৰণ বাক্য চিম্পল প্ৰেজেণ্ট টেন্সৰ। এট প্ৰেজেণ্ট মাই ৰেচিডেন্স ইজ ইন গুৱাহাটী। বাসস্থান ইজ ৰেচিডেন্স। গুৱাহাটী অসমৰ আটাইতকৈ ডাঙৰ চহৰ। গুৱাহাটী ইজ দ্য বিগেষ্ট টাউন অফ এছাম। ইয়াৰে এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত মই পঢ়ি আছোঁ। এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য, কাৰণ পঢ়ি আছোঁ বুলি কৈছে, অৰ্থাৎ কামটো চলি আছে। ফৰ্মেশ্যন হ'ব ছাবজেক্ট প্লাছ বি ভাৰ্ব প্লাছ মেইন ভাৰ্ব প্লাছ আই এন জি প্লাছ অবজেক্ট, গতিকে এই বাক্যটোত ছাবজেক্ট হৈছে মই, ভাৰ্ব হ'ব পঢ়ি থকা, অৰ্থাৎ আই এম ৰিডিং ইন এন এছামিজ মিডিয়াম স্কুল হিয়াৰ। মোৰ দেউতা আমাৰ বিদ্যালয়ৰ অধ্যক্ষ। মাই ফাদাৰ ইজ দ্য প্ৰিন্সিপাল অফ আৱাৰ স্কুল। এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য হয়। ইয়াতে ভাৰ্বটো উজ্জ আছে, গতিকে ইয়াতে ভাৰ্ব হ'ব ইজ, যিহেতু মাই ফাদাৰ কোৱা হৈছে, ছাবজেক্টটো থাৰ্ড পাৰ্চন, ইজ হ'ব। আমাৰ বিদ্যালয়খনৰ উন্নতিৰ বাবে দেউতাই কঠোৰ পৰিশ্ৰম কৰে। ফাদাৰ লেবাৰ্ছ হাৰ্ড ফৰ দ্য ডেভেলপমেণ্ট অফ দ্য স্কুল। ইয়াতে ছাবজেক্ট হৈছে ফাদাৰ আৰু পৰিশ্ৰম কৰা ভাৰ্ব অৰ্থাৎ লেবাৰ ভাৰ্ব। ইয়াতে ফাদাৰ যিহেতু থাৰ্ড পাৰ্চন, গতিকে ইয়াতে লেবাৰৰ পিছত এছ যোগ কৰা হৈছে। ধন্যবাদ।